আমাৰ সকলোৰে ঘৰত তুলসী গছ থাকে নহয় জানো আপোনাৰ ঘৰতো নিশ্চয় তুলসী গছ আছে কিন্তু তুলসী গছ কোনটো দিশত কেতিয়া ৰুব লাগে জানেনে তুলসী গছৰ পাত কেতিয়া ছিঙিব নালাগে এই সকলো কথা জানিব পাৰিব আজিৰ এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক হিন্দু ধৰ্মত তুলসী গছৰ বিশেষ মহত্ব আছে আমি কেতিয়াবা ঘৰৰ বাহিৰত বা ঘৰৰ ছাদত তুলসী গছ লগাওঁ কিন্তু কোন দিশত লগাব লাগে সেই বিষয়ে আমি নাজানো তুলসী গছ আমি যিকোনো দিশত লগাই থৈ দিওঁ আৰু তাতে আমি পূজা কৰোঁ হিন্দু ধৰ্ম অনুসৰি বাস্তুশাস্ত্ৰৰ বিশেষ মাহাত্ম্য আছে গতিকে আহকচোন আজি আমি জানো ঘৰৰ কোন দিশত তুলসী গছ ৰুলে শুভ ফল পোৱা যায় তুলসীৰ তলত যদি আমি পূজা কৰোঁ তেন্তে চাকি গছি কোনটো দিশত থাকিব লাগে ঘৰৰ বাহিৰত বা ঘৰৰ ছাদত যদি তুলসী গছ ৰুব বিচাৰে তেন্তে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত পূব দিশত ৰুব পাৰে ইয়াৰ জৰিয়তে আপুনি শুভ ফল পাব পাৰে যেতিয়া আমি মা তুলসীৰ পূজা কৰোঁ বা আৰাধনা কৰোঁ তেতিয়া ধূপ চাকি আমি সকলোৱে জ্বলাওঁ কিন্তু আপুনি জানেনে ধূপ চাকি আমি কোনটো দিশত জ্বলাব লাগে চাকি ধূপ আৰু পূজাৰ সামগ্ৰী ঘৰৰ আগ্নেয় কোণ অৰ্থাৎ দক্ষিণ পূব দিশত ৰাখিব লাগে এই দিশ অগ্নিৰ লগত জড়িত বস্তুৰ কাৰণে শুভ হয় যদি এই দিশত ৰাখি আপুনি তুলসী মাৰ পূজা কৰে তেন্তে শুভ ফল পাব পাৰে আহকচোন আমি এতিয়া জানো কোনদিনা তুলসী গছক পূজা কৰিব নালাগে চাবলৈ গ'লেতো সদায় তুলসী গছত পূজা আৰু পানী ঢলাৰ নিয়ম আছে কিন্তু ধাৰ্মিক মান্যতা অনুসৰি দেওবাৰ মঙলবাৰ আৰু একাদশীত তুলসী গছত পানী ঢালিব নালাগে লগতে পূজাও কৰিব নাপায় পুৰণি নিয়ম অনুসৰি দেওবাৰ আৰু একাদশীত মা লক্ষ্মীয়ে শ্ৰীহৰিৰ কাৰণে নিৰ্জলা ব্ৰত ৰাখে আৰু সেই সময়ত অৰ্থাৎ দেওবাৰ আৰু একাদশীত যদি তুলসীত পানী ঢলা হয় তেন্তে মা লক্ষ্মীৰ ব্ৰত ভাঙি যায় সেইকাৰণে এই দুদিন তুলসী গছত পানী ঢালিব নাপায় এনেকুৱা কৰিলে ঘৰত নেগেটিভ শক্তিৰ আগমন হয় আৰু মঙলবাৰে তুলসী গছত পানী ঢালিলে ভগৱান শিৱক অসন্তুষ্ট হয় বুলি কোৱা হয় আহকচোন এতিয়া জানো ঘৰত তুলসী গছ কেতিয়া লগাব লাগে ধাৰ্মিক মান্যতা অনুসৰি ঘৰত তুলসী গছ লগোৱাৰ আটাইতকৈ ভাল দিনটো হৈছে বৃহস্পতিবাৰ আৰু শুকুৰবাৰ এইকেইটা দিনত ঘৰত তুলসী গছ লগালে শুভ ফল পোৱা যায় আৰু মা লক্ষ্মী সন্তুষ্ট হয় এতিয়া জানো আহক তুলসী পাত কেতিয়া কেতিয়া ছিঙিব নালাগে তুলসী পাত দুৱাসী চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ আৰু সূৰ্যাস্তৰ পিছত ছিঙিব নালাগে কিয়নো এইকেইটা তিথিত তুলসী মাই ভগৱান বিষ্ণুৰ কাৰণে নিৰ্জলা ব্ৰত ৰাখে সেইকাৰণেই এই তিথিত তুলসী পাত ছিঙিব নালাগে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব